হেই গাইজ কি খবৰ আপোনালোকৰ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ স্নেহা শইকীয়াৰ ঘৰলৈ। মানে আপোনালোকে সকলোৱে গম পাইছে চাগে অসমৰ ৪ৰ্থ স্থানত SSLC পৰীক্ষাত উত্তীৰ্ণ হৈছে। আৰু ভাল ইয়াতে শিৱাজীৰ লগ পালে। শিৱাজী কেনেকুৱা লাগিছে? ভাল লাগিছে। আমাৰ ধনশিৰি মহকুমাৰ কাৰণে এটা গৌৰৱৰ কথা। আৰু এনেদৰে আচলতে অসমৰ ভিতৰত যে ৪ৰ্থ স্থান লাভ কৰিছে সেইটো ধনশিৰি মহকুমা আৰু অসমবাসীৰ কাৰণে এটা গৌৰৱৰ কথা। আৰু কেনেকুৱা আৰু আগতে আমাৰ ধনশিৰিত এনেকুৱা হৈছিলেনে পৰিস্থিতি? ধনশিৰিত আগতে ষ্টেণ্ড কৰিছে, কিন্তু এইবছৰ আচলতে গোলাঘাট জিলাৰ ভিতৰত আমাৰ ধনশিৰি মহকুমাতে ষ্টেণ্ড কৰিছে। সেইটো আটাইতকৈ আমাৰ বাবে সুখৰ খবৰ। আজি মোৰ লগত দিব আহিছে। দিব তোমাৰ আজি কেনেকুৱা লাগিছে? মানে আজি স্নেহা শইকীয়াৰ ঘৰলৈ আহিছে। আমি গৌৰৱান্বিত কৰিছোঁ, কাৰণ আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টত ৪ৰ্থ স্থান পাবলৈ সক্ষম হৈছে। আৰু এটা খুবেই মানে প্ৰশংসনীয় বিষয়। আৰু যোনখন স্কুলৰ পৰা পঢ়ি তেওঁ এই স্থান লাভ কৰি পাইছে সেই স্কুলখনৰ বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। দেখিব পাৰিছে মোৰ ওচৰত স্নেহা শইকীয়া আছে। তোমাক আজি কেনেকুৱা লাগিছে? তুমি ইমান ধুনীয়া মানে ভালকৈ পাছ কৰিছা যে। বহুত ভাল লাগিছে। মই চবেই আশা কৰিছিলে অলপমান যে ইমানকণ যে হ'ল যে সেইটো মোৰ বহুত ভাল লাগিছে। তোমাৰ পঢ়িছিলা কেনেকৈ? তুমি কিমান ঘণ্টা পঢ়িছিলা? মই ১৪-১৫ ঘণ্টামান পঢ়িছিলোঁ। দিনটোত যথেষ্টকণ সময় মই টেবুলখনতে আছিলোঁ। মাজে সময়ে কেতিয়াবা খেলা ধূলা দাদাৰ লগত ধেমালি কৰোঁ হ'লে এনেকৈ পঢ়িছিলোঁ। আৰু তোমাৰ পঢ়াত কোনে হেল্প কৰিব ভালকৈ? স্কুলৰ টিচাৰ্ছসকল, পিছত টিউশ্যন টিচাৰ্ছ আৰু পিছত কেতিয়াবা ঘৰৰ পৰিয়ালৰ সকলেও হেল্প কৰিছিলে। মোৰ ফ্ৰেণ্ডছেও বহুত হেল্প কৰিছিলে। টিচাৰ্ছে স্কুলত বহুত ভালকৈ পঢ়িছিলে। তেওঁলোকৰ সহায়তে এতিয়ালৈকে এয়া যে হৈছে। তুমি যেতিয়া এক্সাম দি আহিছিলা তুমি কিমান আশা কৰিছিলা মানে কেনেকৈ পাছ কৰিম বুলি? এক্সাম দিয়াৰ পাছত মানে মই ইমানকৈ আশা কৰা নাছিলোঁ, তথাপিও অলপমান ভাবিছিলোঁ যে কিবা ভাল ৰিজাল্ট কৰিম বুলি। আৰু তুমি কি ক'বা মানে যোনে এতিয়া নতুনকৈ উঠি আছে, যোনে মানে মেট্ৰিক পৰীক্ষা দিব, মানে কি ক'বা ষ্টুডেণ্টবোৰক কৈ দিয়া? তেওঁলোকক ক'ম যে তেওঁলোকে যাতে আৰু ভালকৈ পঢ়া শুনা কৰে, মন দিয়ে ধ্যান দিয়ে যাতে, আৰু যাতে আগলৈ মোতকৈও আৰু ভাল যাতে ৰিজাল্ট কৰে তেওঁলোকে। এইটোৱে কথা। আৰু এতিয়া মোৰ লগত এয়া স্নেহা শইকীয়াৰ এইপিনে দেউতা আছে। আংকেল আপোনাক কেনেকুৱা লাগিছে? আপোনাৰ ছোৱালী যেন ইমান ধুনীয়াকৈ আজি পৰীক্ষাত উত্তীৰ্ণ হৈছে। পিতৃ মাতৃ হিচাপে যথেষ্ট আনন্দ লাগিছে, আৰু যাতে তাই জীৱনত আগুৱাই যাওক, এয়া তাইৰ প্ৰথম আৰম্ভণি। গতিকে আৰু যিখিনি ভাল ভাল পৰীক্ষা দিবলগীয়া আছে সেই সকলোখিনি পৰীক্ষা যাতে ভালকৈ পাৰ কৰি যাতে নিজৰ স্থান পায়, সেইটোৱে কামনা কৰোঁ আৰু ভগৱানৰ ওচৰত। আৰু আপোনাৰ মই শুনিব পৰা মতে আপুনি যিখন স্কুলৰ পৰা পাছ কৰি গৈছে সেইখন স্কুলৰ বাছ চালক হয়নে? হয়, মই সেইখন স্কুলতে আজি 12 বছৰ ধৰিয়ে গাড়ী চলাই আছোঁ। আৰু ধৰক আৰু এনেকৈয়ে চলি আছোঁ জীৱন যাপন। লগ পালোঁ ডিৱাই কেমেৰামেন আৰু ৰিপৰ্টাৰ। আজি ইয়ালৈ তোমাক কেনেকুৱা লাগিছে? আৰু বহুত ভাল লাগিছে। গোলাঘাটৰ ভিতৰত প্ৰথম এই ফুড পজিশ্যন পাইছে, অতিকৈ আনন্দিত আৰু ক'বলৈ ভাষা নাই। যিহেতু ইমান ধুনীয়াকৈ পাছ কৰিছে, আমিতো বেছি ডাঙৰ মানে ভালকৈ একো দিব নোৱাৰিম, সেইবাবে সৰু সুৰা এটা সম্বৰ্ধনা পত্ৰ আৰু এখন কিতাপ দিবলৈ যাওঁ। আৰু এইবোৰ দি আৰু যাওঁ। আৰু এইপিনে মানে দিনটো মানে এনেকৈ বহুত অকল ইউটিউবাৰ, তাৰপিছত ডিৱাই প্ৰতিটো মানে চব চেনেল মিডিয়া চেনেল আহি আছে। এইটো দিওঁ আৰু যাওঁ, বেছি কামোৰ নিদিওঁ। ইয়াত আদিত্য আছে। আদিত্য মোৰ ক্লাছমেটে হয়, একেলগে আমি ডিভিজনত পঢ়িছিলোঁ। আদিত্য, তোমাৰ ভণ্টিয়ে যিহেতু ইমান ধুনীয়াকৈ পাছ কৰিছে, তুমি কি ক'বা মোৰ দৰ্শকক? হয়, বহুত ভাল লাগিছে। ইও মোৰ লগৰ, ইও বহুত কষ্ট কৰিছে ইয়াক ছাপোৰ্ট কৰিব। আৰু হয়, ভণ্টি আমাৰ পৰিয়ালবৰ্গলৈ তাই বহুতো সুখ কঢ়িয়াই আনিলে, আমি বহুত সুখী হৈছোঁ, বহুত ভাল লাগিছে। আৰু কি ক'ব মানে আৰু আগলৈ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। আৰু ভৱিষ্যতে তাই যিটো মনৰ আশা পূৰণ কৰিব বিচাৰিছে সেইটোকে কৰিলে আমি সুখী হ'ম। তোমাক মই এটা কথা ক'ব পাহৰি গ'লোঁ, তুমি মানে ক'ত পঢ়িবা? আৰু তুমি মেজৰ কিহত ল'বা? চায়েন্সৰ। আৰু সৰুপৰা হায়াৰ ছেকেণ্ডেৰী 2 বছৰ পঢ়িবা, তাৰপিছত ক'ত পঢ়িবা? কিবা প্লেনিং আছে নেকি এতিয়াৰ পৰা? ভাবিছোঁ নিট দিম বুলি, ইমানলৈকে ভাবিছোঁ। এয়া পূৰ্ণদাকো লগ পাই গ'লোঁ। পূৰ্ণদা, তোমাক আজি ইয়াত আহি কেনেকুৱা লাগিছে? তুমি এতিয়া আহিছিলা আৰু আগত আহিছিলা? ৰাতিপুৱা আহিলোঁ, ৰাতিপুৱা আহিয়ে আমাৰ স্নেহা শইকীয়া ভণ্টিক আমি শুভেচ্ছা দিলোঁ আৰু অভিনন্দন জনাইছোঁ তেখেতক। আৰু এই ভাইটি চেনেলৰ যোগেদিও অভিনন্দন জনাইছোঁ। আটাইতকৈ এটা গুৰুত্বপূৰ্ণ বিষয় হৈছে কি যে আজিকালি ছাত্ৰ ছাত্ৰীয়ে
পঢ়ি শুনি পাছ হৈ পেলানি তেখেতসকলে এই বাহিৰত গৈ পেলানি পঢ়াটো যি সপোন থাকে সেই সপোনক নেওচি এইগৰাকী ছাত্ৰীয়ে আকৌ তাৰমানে এটা বেলেগ এটা ব্যতিক্ৰমী যে আমাৰ সৰুপথাৰ মহাবিদ্যালয় আছে আৰু সৰুপথাৰ উচ্চ মাধ্যমিক বিদ্যালয় আছে আৰু সেই সৰুপথাৰ উচ্চ মাধ্যমিক বিদ্যালয়তে তেখেতে শিক্ষা গ্ৰহণ কৰিম বুলি ভাবিছে। তাৰ বাবে আমি গৌৰৱৰ বিষয়, আমি সেয়াই গৌৰৱ কৰোঁ আৰু ভৱিষ্যতে তেওঁ ডাক্তৰ হোৱা সপোন আছে বোলে আৰু ভগৱান আশীৰ্বাদ কৰক ধুনীয়াকৈ ছায়েন্সত হেৰি কৰি পেলানি তেওঁ এনেকুৱা যদি কষ্ট কৰি যায় ভৱিষ্যতত ডক্টৰ হ'বই। ডক্টৰকে ডাঙৰ পজিশ্যন মানে মই তাৰমানে তেখেতক কৈছোঁ কি ডক্তৰ হৈ পঢ়ি শুনি তুমি ডক্তৰ যেতিয়া হ'বা, মই তাক এটা কথা কৈছোঁ যে তুমি ডক্তৰ হ'বা আৰু ডক্তৰ হৈ পেলানি তুমি বাহিৰত গৈ পেলানি তুমি সেৱা নবঢ়াবা। যিহেতু এইখনে হৈছে মাতৃভূমি আৰু এইখনে হৈছে জন্মস্থান আৰু এই জন্মস্থানতে তুমি আহি পেলানি ডক্তৰ আমাৰ ৰাইজক যি সেৱা আগবঢ়াবা, মই তাইক তেনেকৈ কৈছোঁ।